বৰষুণৰ মাজতো বহু মানুহ ওলাই আহিছে আৰু বৰষুণ ৰাতিপুৱাৰ পৰা পৰি আছিলে। বেলেগ দলৰ সভাত চাগে 100 মান মানুহ নাহিলে হয়। আমাৰ আপোনালোকে দেখিলে ভিজি ভিজি মানুহে কৈছে যে ভাষণ দিয়ক, ভাষণ শুনিম। 2 ঘণ্টা বৰষুণত ভিজি হ'লেও ভাষণ শুনিম বুলি ৰাইজেও কোৱাত মই অত্যন্ত কষ্ট পাইছোঁ। তেখেতলোকক মই সন্মান জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আমাৰ বিজেপিৰ মিটিঙলৈ আহি বৰষুণত তিতি অলপ কষ্ট পাইছে, তাৰ কাৰণে মই পুনৰ আপোনালোকৰ যোগেদিও ক্ষমা বিচাৰিছোঁ। মই ভাষণতো তেওঁলোকৰ ওচৰত বাৰে বাৰে ক্ষমা বিচাৰিছোঁ। আজি বৰষুণত প্ৰচণ্ড বৰষুণ ৰাতিপুৱাৰ পৰা বৰ্তমানো বৰষুণত এনেকৈ কোনোবা দলৰ সভা হয় নেকি? অকল বিজেপিৰ সভাতে এই কথা সম্ভৱ হয়। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজৰ কাৰণে কাম কৰিছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশখনৰ কাৰণে কাম কৰিছে, ৰাইজৰ কাৰণে কাম কৰিছে। গতিকে এই নিৰ্বাচনত আমি জিকিম, আমাক কোনো ৰখাব নোৱাৰে। আজিৰ এই কথাই, এই ঘটনাই প্ৰমাণ কৰিছে। কংগ্ৰেছ দলে মই নাভাবোঁ ক'ৰবাত ছিট জিকিব বুলি। অকল সংখ্যালঘু বসতি প্ৰধান অঞ্চলত মিটিং কৰিলে গৌৰৱ গগৈ ডাঙৰীয়াৰ দল কংগ্ৰেছ জিকিব বুলি মই নাভাবোঁ। কোনো সংখ্যাগুৰু বা বড়ো প্ৰধান অঞ্চলত বা আমাৰ বাগানৰ অঞ্চলত ক'তো গৌৰৱ গগৈ ডাঙৰীয়া বা কংগ্ৰেছ দলৰ মিটিং দেখা নাই। য'ত অকল সংখ্যালঘু মানুহ আছে তাতেই মিটিং কৰিছে। সংখ্যালঘু মানুহৰ ভোটেৰে যদি তেখেতলোকে অসমখন জিকিব বিচাৰিছে, আমাৰ ক'বলৈ তাতে নাই একো। আমি ৰাইজক আপোনালোকে সোধক, আমি ব্লেকমেইল কৰিছোঁ নে ৰাইজক সহায় কৰিছোঁ? মোক সুধিব নালাগে, মোৰ সন্মুখতে ৰাইজক সোধক, ৰাইজে উত্তৰ দিব। বিচিৰি নিৰ্বাচন হ'ব লাগে। নিৰ্বাচন হ'লে একাউণ্টেবিলিটি হয়। মই এটা সমষ্টিৰ বিধায়ক, মই অসমৰ মন্ত্ৰী। অহাবাৰ ইলেকশ্যনত যদি ভোট নিদিয়ে আমাৰ বেয়া হ'ব। গতিকে ৰাইজে যাতে ভোট দিয়ে তাৰ কাৰণে কাম কৰিবলৈ ভালকৈ বাধ্য। গতিকে VCDCৰ ইলেকশ্যন হ'ব লাগে যাতে ইলেক্টেড মানুহে ৰাইজৰ ভালকৈ কাম কৰিব পাৰে। চাই দেখা যাব, লাহে লাহে দেখা যাব, গম পাব।